হেল্ল' এভৰিৱান, মোৰ অন্যটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছে শংকৰদেৱৰ তিথি, সেইকাৰণে আমাৰ কলেজত আজি নাম পাতিছে। কলেজলৈ ওলাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া আহি আছোঁ খোজকাঢ়ি গাড়ীত উঠিবলৈ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, কি হয় কলেজত, কি নহয় চব দেখাই আছোঁ। এয়া মানে মোৰ লগৰজনী পাই গ'লহি গাড়ীত উঠি। আমি আহি কলেজ পাই গ'লোহি। কলেজৰ বেক চাইডেদি যাবলগীয়া হৈছে, ফ্ৰণ্ট চাইডে কিবা কাম চলি আছে সেইকাৰণে। আমি কলেজৰ ভিতৰ পাই গ'লোহি। তাৰপিছত আমি লগৰ দুজনী আমি ঘূৰি ফুৰিছোঁ কলেজৰ কেম্পাছতে, যিহেতু এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। আমি গছৰ তলত বহি আছোঁ, চৰি থিয় হৈ আছোঁ। মানে খেলি মেলি হৈ গৈছে মানে মোৰ কথাটো কোৱাত। এইটো আমাৰ কলেজৰ পুখুৰী। চবেই চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে, আমিহে থাকিলোঁ আৰু চাদৰ মেখেলা নিপিন্ধাকৈ। এয়া দিহানামৰ প্ৰতিযোগিতা ষ্টাৰ্ট হওঁ আৰু ইয়াতে বহি ল'লোহি আহি। এয়া আমাৰ ছিনিয়ৰ এয়া কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল। এয়া ডিপাৰ্টমেণ্ট ৱাইজ গাই আছে। এয়া এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হয় আৰু এয়া ছিনিয়ৰ দাদাকেইজনে আহি প্ৰসাদ দিলেহি। আমি প্ৰসাদ খাই ল'লোঁ ধুনীয়াকৈ। এয়া হৈছে আমাৰ কলেজৰ কেণ্টিন। ইয়াতে কিবা এটা খাবলৈ আহিলোঁ, ভোক লাগি আছিলে। এইফালে ব্ৰেড চপ, ঘুগুনি আৰু আলু চপ আনি ল'লোঁ খাবলৈ। তাৰপিছত আকৌ কফি আনিলোঁগৈ খাবলৈ। এইফালে আমি চাহ বিচাৰি এইফালে ৰখি আছোঁহি। এহঁতি দিহানাম প্ৰতিযোগিতা কৰি আহিছে আমাৰ ডিপাৰ্টমেণ্টৰে। কৈ দে হাই। মই ঘৰ আহি পাই গ'লোহি। এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে আৰু নতুন নতুন ভিডিঅ' আহি আছে, চাই থাকিব।